100 টকা লয় ইয়াত টিকেট বহুত দাম গাইছ এনেকৈ বাচ্চা হৈছা কৃষ্ণ দে কৃষ্ণ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই নিউ ভ্লগ যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে গম পায় মই একদিন শ্বিলঙৰ ভ্লগে দি আছোঁ আগৰ ভিডিঅ'টোত মই কিনৰেম ফলছলৈ যোৱা ভ্লগ এটা দিছিলোঁ এতিয়া আমি যাম গাৰ্ডেন অফ কেভছত ময়ো ফাৰ্ষ্ট টাইম যাম সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব গাৰ্ডেন অফ কেভছো চেৰাপুঞ্জিতে আছে আমি এতিয়া কিনৰেম ফলছৰ পৰা গাৰ্ডেন অফ কেভছলৈ গৈ আছোঁ গাৰ্ডেন অফ কেভছ নামটো চাগে শুনিয়ে গম পাইছে ইয়াত কেভছ থাকিব আমিও বাৰু ফাৰ্ষ্ট টাইমে গৈছোঁ ৰাস্তাবোৰ দেখিছেনে পুৰা কুঁৱলী পৰি আছিল আমি যেতিয়া গৈ গাৰ্ডেন অফ কেভছ পালোঁগৈ তাৰ পাৰ্কিং এৰিয়াটো দেখিছেনে ইমানেই গাড়ী মানে আৰু বহুত মানুহ আহিছিল আমি ভাবিছিলোঁ যে অকল আমিয়ে আহিছোঁ নেকি এই বাৰিষা বতৰত কিন্তু নহয় তাত মানে বহুত টুৰিষ্ট আছিল যিহেতু জুলাই মাহটো মানে বন্ধ মাহ হয় ন ছামাৰ ব্ৰেক চবৰে চলে তো মানে বহুত টুৰিষ্ট আছিল তাত আমি গাড়ী পাৰ্ক কৰি কিবা এটা খাবলৈ আহিলোঁ ৰাতিপুৱা যিহেতু আহিছিলোঁ একো খোৱা নাছিলোঁ আৰু বতৰটোও ঠাণ্ডা সেয়ে মই ফাৰ্ষ্ট এখন পকৰী প্লেট আৰু লগতে চাহ লৈ ল'লোঁ ঠাণ্ডাত মানে ভাল লাগে আৰু পকৰী চাহ খাই তাৰ পাছত আমি অৰ্ডাৰ দিলোঁ পৰ্ক ফ্ৰাইড ৰাইচ কোৱাণ্টিটিটো কম বাৰু কিন্তু টেষ্টটো বহুত ভাল আছিল আৰু মানে এনেকুৱা পাহাৰৰ জেগাবোৰত আহিলে নাজানো কেলৈ মানে টেষ্টবোৰ বহুত ভাল লাগে আৰু তাত খাই তাৰপাছত মই চিকেন নুডলছ এটাও অৰ্ডাৰ দিলোঁ মোৰ কাৰণে সেইটো টেষ্টটো ভালেই আছিল কিন্তু মানে প্ৰাইচবোৰ অলপ বেছি আৰু ইয়াত আমি এতিয়া খাই বৈ গাৰ্ডেন অফ কেভছলৈ সোমাব লৈছোঁ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব এয়া হৈছে গাৰ্ডেন অফ কেভছৰ এণ্ট্ৰি গেট ইয়াত 100 ৰুপিজকৈ লৈ পাৰ পাৰ্চন 100 টকা লয় ইয়াত টিকেট বহুত দাম গাইছ থৈ দিয়া এইটো গাৰ্ডেন অফ কেভছ চেৰাপুঞ্জিৰ এটা বহুত ধুনীয়া টুৰিষ্ট স্পট হয় ইয়াত টোটেল 11টা স্পট আছে চাব পৰা তো তাকে আমি চাই যাম এটা এটাকৈ আপোনালোককো দেখাম এইটো হৈছে ফাৰ্ষ্ট কেভ পালং স্পট নাম্বাৰ 1 গাৰ্ডেন অফ কেভছত বেছিকৈ কেভছ আছে আৰু কেভছবোৰৰ ভিতৰতে মানে ৱাটাৰফল আছে তো এনেদৰে আমি ফাৰ্ষ্ট এটা পালোঁ এতিয়া ছেকেণ্ড এটা লৈ যাম এনেদৰে আমি কেভছবোৰৰ ভিতৰেদি সোমাই গৈ চাই আছোঁ গুহা ভিতৰৰ মাজেদি গৈ আছোঁ এইটো হৈছে ছেকেণ্ড ৱাটাৰফল এইটো থাৰ্ড ৱাটাৰফল আই থিংক হয় গুড এইটো হৈছে থাৰ্ড স্পটটোত ৱাটাৰফল এটা আছিল মানে এটা স্পটত কেভছ থাকে কিছুমানত ৱাটাৰফল থাকে তো তেনেদৰে মানে 11টা স্পট আছে
বেছি নহয় পানী ওচৰত কি হৈছে ঠিক হলে বুলি পাগল হলি লেকে যাম আন্দাৰ গৈছে অ মা এইটো বহুত ডেঞ্জাৰাছ হয় তুই লাহে লাহে তলা তোলে ঐ লাহেকে দে চবে Wow. Cave. Woo. জেগাটো বাৰু ধুনীয়া হয় কিন্তু মানে বাৰিষা টাইমত এই কেভছবোৰৰ ভিতৰত অলপ ৰিস্কি হয় পিছলো হয় মানে পাথৰবোৰ সাৱধানে যাব লাগে অলপ 4 নম্বৰ কেভটো কিন্তু বহুত দীঘল আছিল তো তাৰ পৰা মানে ওলাওতে বহুত টাইম লাগি গ'ল আৰু মানুহবোৰো মানে লাহে লাহে গৈ আছিল চাই তো এয়া আমি 4 নম্বৰ কেভটো ওলালোগে এতিয়া 5 নম্বৰ স্পটটো পাম Come, let's go. এইটো হৈছে 5 নম্বৰ স্পট এইটো হৈছে এটা ৱাটাৰফল ইয়ালৈ আহিবলৈ অলপ দেৰি খুজকাঢ়ি আহিব লাগে বহুত ধুনীয়া আছিল কিন্তু এই গাৰ্ডেন অফ কেভছ আপোনালোকেও আহিব এতিয়া আমি যাম 6 নম্বৰ কেভছলৈ তো তালৈও অলপ টাইম খুজকাঢ়ি যাব লাগিব এইটো হৈছে 6 নম্বৰ স্পট এইটো এটা হৈছে বহুত ধুনীয়া ৱাটাৰফল মানে এই ৱাটাৰফলটো বহুত ডাঙৰ আৰু ওপৰৰ পৰা পৰিছিল আৰু ধুনীয়া লাগিছিল ইয়াৰ ভিউটো ভাল লাগিছে আইফোন কিনাবোৰহে জানে এয়া হৈছে এখন বেম্বু ব্ৰিজ দেখিছেনে ইমান ধুনীয়া আৰু এইফালে ৱাটাৰফলটো বৈ আছে তাতে ওলামগে নিচা লাগিছে কোনোবা কিবা সেইজনী পুৰা দম এটা আছে আকৌ এইটো স্পট নাম্বাৰ 7 নে 8 আছিল এইটো এটা বহুত ধুনীয়া ৱাটাৰফল আছিল মানুহবোৰ দেখিছেনে সকলোৱে গা ধুই আছিল বাট আমি বাৰু গা চা ধুব নগ'লো ডাৱৰীয়া আছিল ন বতৰটো সেইকাৰণে বাচ্চা হৈছা
এই স্পটটো দেখিছেনে এই পাথৰটোত এটা বেবীৰ শ্বেপ আছে তো সকলোৱে ইয়াত মানে সেৱা কাঢ়ি যায় ইয়াৰ আগলৈ স্পট নম্বৰ 9 আৰু 10 আছিল বাট আমি হিফালে নগ'লোগৈ মানে বহুত দূৰ খোজকাঢ়ি আহিছোঁ যে সেইকাৰণে মানে ভাগৰি পৰিলোঁ তো আমি নগ'লোঁ এয়া হৈছে লাষ্ট স্পট এইটোকে চাই আমি গ'লোগৈ আকৌ এই স্পটটো দেখিছেনে এই পাথৰটোৱে এটা হাৰ্টৰ শ্বেপ লৈছে এইবোৰ চব নেচাৰেলি ফৰ্ম হোৱা হয় বোলে আমি এনেদৰে গাৰ্ডেন অফ কেভছত গোটেইকেইটা স্পট চাই মেলি আকৌ ৰিটাৰ্ণ যাবলৈ লৈছোঁ ভাল লাগিল গাৰ্ডেন অফ কেভছত ৱৰ্থ ইট হয় ইয়াত আহা তো আপোনালোকেও নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ লগত আহিব পাৰে ভাল হয় জেগাটো আজিৰ ভ্লগটো ইমানেই আছিল মোৰ থেংক ইউ